চাওক, যিটো সময়ত কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰীগৰাকীৰ লগতে প্ৰধানমন্ত্ৰীগৰাকী আচলতে এটা কথা কৈছে যে উচ্চ পৰ্যায়ৰ যিসমূহ শিক্ষানুষ্ঠানসমূহত আচলতে মাতৃভাষাত পাঠদান হ'ব লাগে। তাৰ পৰিপ্ৰেক্ষিতত আমাৰ UGC ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনে আচলতে ইউনিভাৰ্চিটিসমূহলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে যে স্নাতকোত্তৰ পৰ্যায়লৈকে অসমীয়া মাধ্যমৰ লগতে যিসমূহ মাতৃভাষা মাধ্যম আছে মাতৃভাষা মাধ্যমসমূহত পাঠদান হ'ব লাগে। তাৰ পৰিপ্ৰেক্ষিতত সমান্তৰালভাৱে অসম চৰকাৰে ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়োৱাৰ যি হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্তক আমি ছাত্ৰ সন্থাই প্ৰথমে ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা দিছোঁ। এনেধৰণৰ আচলতে মাতৃভাষা মাধ্যমসমূহ বিৰোধী মাতৃভাষা মাধ্যমসমূহ আচলতে নিষেধ কৰি দিয়া যি পৰিকল্পনা চৰকাৰৰ, এই পৰিকল্পনা আমি সফল হ'বলৈ নিদিওঁ। ছাত্ৰ সন্থাই এই যিসমূহ চৰকাৰৰ হঠকাৰী সিদ্ধান্ত, এই সিদ্ধান্তটো বাতিল নোহোৱা পৰ্যন্ত আন্দোলন কৰি যাব আৰু এই আন্দোলন আচলতে মুখামুখি হ'বৰ বাবে চৰকাৰখন আচলতে সাজু হৈ থাকিব লাগিব, এই কথাটো স্পষ্ট। আপোনালোকৰ আৰু কি কাৰ্যসূচী আছে? নিশ্চিতভাৱে আমাৰ আজি দ্বিতীয়টো কাৰ্যসূচী। তাৰ লগে লগে আচলতে গুৱাহাটীত আমাৰ গণ সত্যাগ্ৰহ আছে, মহকুমা ছাত্ৰ সন্থাৰ চাইকেল ৰেলী, এনেধৰণে আচলতে আঞ্চলিকসমূহে প্ৰচাৰ পত্ৰিকা বিতৰণ, এনেধৰণৰ মাহজোৰা কাৰ্যসূচী প্ৰদান কৰিছে। আমাৰ আচলতে মাধ্যম আন্দোলনত 5জনকৈ শ্বহীদ বৰণ কৰাৰ পিছত আচলতে 50 বছৰ মাধ্যম আন্দোলন ভৰি দিয়াৰ সময়তে চৰকাৰখনে এনেধৰণৰ যি হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে, এই সিদ্ধান্ত আচলতে আমি ছাত্ৰ সন্থাই মানি নলওঁ। এই সিদ্ধান্তৰ প্ৰতিবাদত আচলতে মাহজোৰা কাৰ্যসূচী ৰূপায়ণ হ'ব। মহকুমাটোৰ বিভিন্ন আঞ্চলিকত হৈছে, কোন আঞ্চলিকত আপোনালোকৰ প্ৰতিবাদ হৈছে? আমাৰ আচলতে ধনশিৰি মহকুমাৰ 8খন আঞ্চলিক ছাত্ৰ সন্থা আছে। 8খন আঞ্চলিক ছাত্ৰ সন্থাতে আজি মাধ্যম বিৰোধী সিদ্ধান্তৰ প্ৰতিবাদ হৈছে।